এইখিনি ধুনীয়াকৈ মানিমুনি মই ধুই মেলি লৈছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কাকলি দৃষ্টি ব্লকৰ অন্য এটি ভিডিঅ'লৈ মই কাকলিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে শনিবাৰ আৰু এতিয়া পিছবেলাই হ'লগৈ। ভাবিছোঁ আজিৰ পৰা কিমানখিনি পাৰোঁ নাজানো আৰু ডেইলি ব্লগ এটাকে ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। এনেও ক'লেও যাবও পৰা নাই, ল'ৰা ছোৱালীকেইটাও বতৰৰ চেঞ্জৰ কাৰণে খুব বেমাৰত পৰি আছে। গতিকে ভাবিছোঁ ঘৰৰ পৰাই ডেইলি ব্লগ এটা আৰম্ভ কৰিম বুলি দিনৰ পৰাই ভাবি আছিলোঁ, কিন্তু আৰম্ভ কৰাই নহ'ল। এতিয়া সন্ধিয়াই হ'ল, সি পিছফালে চোতাল সাৰি মেলি আজৰি হৈ এতিয়া ভাবিছোঁ পথাৰৰ ফালে যাওঁ অলপমান মানিমুনি বিচাৰি। ল'ৰাটোৰো পেটটো ভাল লগা নাই বুলি কৈ আছে, গতিকে আজি তাক সন্ধিয়া সময় মানিমুনিকে খুৱাম বুলি ভাবিছোঁ। তাকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বুলি ভাবি মোবাইলটো উলিয়াই লৈছোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। চাই থাকিব শেষলৈকে, কিমানখিনি কণ্টিনিউ কৰিব পাৰোঁ নাজানো। গতিকে আজি এতিয়া বৰ্তমান পলিথিন লৈ ওলাইছোঁ পথাৰলৈ বুলি মানিমুনি ছিঙিবলৈ। আৰু এইফালে আমাৰ দৃষ্টি দুজনী বদমাছ কৰি আছে, তাইও যাব মোৰ লগত। তো এতিয়া আমি পথাৰলৈ যাওঁ মানিমুনি বুটলিবলৈ। ব'লকচোন তেনেহ'লে মোৰ লগতে আপোনালোকো গৈ থাকোঁ, কিমান পাওঁ কি কৰোঁ দেখুৱাই থাকিম। বৰ্তমান এতিয়া আমি মানিমুনি বুটলিবলৈ ওলাইছোঁ। এতিয়া আমি ঘৰৰ পৰা ওলাই লৈছোঁ দৰ্জা মাৰি মানিমুনি বিচাৰোঁগৈ বুলি। সেইটো মেইন ৰাস্তা, এইফালে আমাৰ ঘৰটো ফালৰ পৰা এপাক ঘূৰি আহিছোঁ এতিয়া আমি মানিমুনি বিচাৰিবলৈ। তো এইফালে আছে পথাৰখন, সেইটো মেইন ৰাস্তা। এতিয়া আমি এইফালে গৈ আছোঁ, সেইটো আমাৰ ঘৰটো। তো গৈ থাকোঁ ব'লক, এপাক ঘূৰিব লাগে। দৃষ্টি দৌৰ মাৰি সেইজনী আগবাঢ়িলে আপোনাক তাইক পথাৰ, সেইজনী দৃষ্টি দেখিছে পথাৰত দৌৰ মাৰিছে। দাদা নাই আহা, তাই ককায়েকো আহিব বুলি ভাবিছিলে, তাই ককায়েক নাহিলে। তো তাই সুধি আছে তাকে, দাদা আজি অহা নাই নি আমাৰ লগত। আৰু এইখন আমাৰ ডাঙৰ পথাৰখন, আমাৰ নহয় আৰু বেলেগৰ পথাৰ বাৰু, আমি বিচাৰিবলৈহে আহিছোঁ। তো ইয়াত আমি মানিমুনি বিচাৰিম, কিমান পাওঁ। এইবিলাক দেখিছে সৰু সৰু মানিমুনি ওলাইছে পথাৰত। তো বিচাৰিবলৈ আহিছোঁ আজি। মানিমুনি বহুতো ঔষধি গুণ থাকে আৰু পেটৰ কাৰণেও ভাল, গতিকে আজি বিচাৰিছোঁ সিহঁতক খুৱাম বুলি। সিহঁতক যে মানিমুনি খুৱাবলৈ ইমান দিগদাৰ নহয়, খাবলৈ মন নকৰে। তাকে এতিয়া কিমান কি বুদ্ধি লগাই খুৱাব লাগিব ঠিকনা নাই। তো কি বুদ্ধি লগামগৈ আৰু এতিয়ালৈকে ভবা নাই। আমাৰ মাকবোৰৰ এটা ডাঙৰ সমস্যা, যিবিলাক ভাল বস্তু সেইবিলাক ল'ৰা ছোৱালীয়ে খাব নিবিচাৰে, আৰু যিবিলাক বেয়া বস্তু সেইবিলাক খাবলৈ ভাল পায়। গতিকে এতিয়া মই মানিমুনিখিনি বুটলি লৈছোঁ বৰ্তমান, কিন্তু খুৱাবলৈ এতিয়া ঘৰত গৈহে কি বুদ্ধি বিচাৰি পাওঁ, বুদ্ধি কৰিব লাগিব। তুমি খাবানে? খাবা দেই, খাব লাগে হয় নাই, ভাল বস্তু পেটৰ কাৰণে ভাল হয় নাই। পাই মানিমুনিবিলাক ইমান ধুনীয়াকৈ ডাঙৰকৈ ফুৰত হৈ ওলাইছে নহয়, এনেকুৱা লাগিছে যেন গোটেইখিনি বিচাৰি লৈ যাম। আমাৰ মোমাই বিচাৰিছে চিনি পাওক নাপাওক, মোক এজোপা উঘালি দেখাইছে, মা এজোপা মানিমুনি হয়নে, এজোপা উঘালি দেখাইছে এজোপা হয়নে। তাই মানে একদম বিৰাট ফূৰ্তি আৰু কিমান পাবা দেখাই দিয়া, কিমান পালেই ন। আমি বিচাৰি আছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ মাজে মাজে। আপোনালোকে বাৰু মানিমুনি কেনেদৰে খায় আমাৰ কমেণ্ট কৰিবচোন, কেনেকৈ খায়। ঘঘাল দিলা সেইটো নহয়, সেইটো বিলঙনি বুলি কয়। তো আমি সিহঁতক ৰাতিপুৱা গাখীৰৰ লগত দিওঁ, খুৱাওঁ, এইভাগে তৰকাৰী বনায়ো খাওঁ, বা কেঁচাকৈও পিচি পিনি ৰসটো উলিয়াই এনেদৰেও খুৱাওঁ। তো যেনেকৈ হ'লেও মানিমুনি খাবলৈ ভালেই লাগে, আৰু বহুতো ইয়াত ঔষধি গুণেৰে ভৰপূৰ মানিমুনি গছ। তো আৰু এতিয়া এনেকুৱা দিনতে মানিমুনিবিলাক ওলাই, নহ'লে আকৌ নাইকিয়াই হৈ যাব। তো এইকেইদিনতে যিমান পাৰে খাব লাগে, সেইকাৰণে বিচাৰিছোঁ আজি। আগতে এদিন বিচাৰিছিলোঁ, তো তেতিয়া সৰু সৰু হৈ আছিলে। তো এতিয়া বৰষুণজাক পাই একদম ধুনীয়াকৈ ডাঙৰ হৈ গৈছে। তো আজি এইখিনি সৰহকৈ বিচাৰি নিম বুলি অলপ সোনকালে ওলাই আহিছোঁ। তো বিচাৰি আছোঁ, এইফালে দৃষ্টিয়েও বিচাৰি আছে, তাই খুব ফূৰ্তি পাইছে পথাৰত দৌৰ মাৰিবলৈ পাই। যায় মানিমুনি বিচাৰিবলৈ আহিছোঁ, আজি আমি খাম।
থাকে আৰু আমাৰ চেনেলটোৰ কথা কৈ দিয়া আকৌ লাইক কৰিব কৈ দিয়া শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব আৰু তুমি গান এটা গাই শুনাম কৈছিলা নহয় পথাৰতে গান এটা গাই যা জয় জয় নূৰ বুকুতে নেনাগে চুবালে ভালকে জোৰলৈ যোৱা গাই দিয়া কাটো বৰা ধানৰে কাটো বৰা ধানৰে তোৰে জাকৈ মাৰুতে নে সকু সকু পৰি না মৰম লাগেতে তো এতিয়া এয়া মানিমুনি বিচাৰি ঘৰ আহি পাই গ'লোহি এতিয়া মই এইখিনি বাচন এটাত উলিয়াই ধুই লওঁ উলিয়াই লৈছোঁ যিহেতু পথাৰৰ পৰা বুটলি আনিছোঁ বহুত নৰা আহিছে ইয়াত নৰাবিলাক বাচি ভালদৰে দিনে পোহৰে ধুই নল'লে দিগদাৰ হ'ব দেখিছে এইবিলাক নৰা কেনেদৰে ধান পথাৰৰ পৰা বুটলি অনা যায় সেইকাৰণে এনেদৰে নৰাবিলাক আহিবই আৰু এতিয়া মই এইখিনি ভালদৰে ধুই লওঁ চাই থাকক আপোনালোকে ভিডিঅ'টি ধোৱাৰ কাৰণে মই এনেদৰে ড্ৰামৰ পৰা পানী উলিয়াই লৈছোঁ আমাৰ ইয়াত টিউবৱেল নাই সকলোবিলাক টেপৰ পানীয়ে ব্যৱহাৰ কৰা হয় ছাপ্লাই পানী তো ইয়াত টিং উলিয়াই আনি লৈছোঁ আৰু এতিয়া মই ইয়াত এইখিনি ধুম আমাৰ এইফালে টিউবৱেলত পানী নোলায় গতিকে ৰাতিপুৱা এবাৰ ছাপ্লাই পানী আহে তো ৰাতিপুৱাই সোনকালে উঠি আমাৰ ছাপ্লাই পানীখিনি ধৰি ল'লে দিনটোলৈ চিন্তা নাই আৰু যদি ধৰি লোৱা নহয় দিনটোলৈ বহুত অসুবিধা হয় কাৰণ সকলো কামৰ বাবে আমাক পানী লাগে আৰু সেইকাৰণে ৰাতিপুৱাই উঠি পানীখিনি ধৰি লওঁ এঘণ্টাৰ কাৰণে ছাপ্লাই পানী দিয়ে এবাৰেই দিয়ে দিনটোত ৰাতিপুৱাই উঠি ধৰিবলগীয়া হয় তাৰে পানী এটিং উলিয়াই আনিছোঁ আৰু নৰাবিলাক ইয়াৰ পৰা বাছি লৈছোঁ খেৰবিলাক আৰু যিহেতু দৃষ্টিও বুটলিছিলে তাই পুৰা জিতি ভৰাই দিছে ঘাঁহ A few moments later প্ৰায় বহুত দেৰি বাছি ধোৱাৰ পিছত এইখিনি মানিমুনি দেখিছে কিমান ডাঙৰ ডাঙৰ ধুনীয়াকৈ সৰু মানিমুনি পাইছোঁ এইখিনি এতিয়া মই অলপ পানী দি ভালদৰে এনেদৰে তিয়াই থৈছোঁ যদি ক'ৰবাত অলপ মাটি লাগি আছে তেনেহ'লে এই পানীখিনিতেই গলি যাওক চাই লওঁ এইখিনি কি কৰোঁ গধূলি চাটনিয়ে বনাওঁ নে তৰকাৰীয়ে বনাম আৰু কিবা এটা বৰ্তমান ইয়াক বাছি মেলি মই ছাইড কৰি পানী অলপ দি ৰাখি দিছোঁ তো এইফালে মানুহজনে অলপ ৰঙালাও জাতিলাও পুলি এনেদৰে লগাই থৈছে তো আজি মানুহজন নাই নহ'লে মই পানী দিবলগীয়া নহয় আজি তেওঁ বজাৰলৈ গ'ল গতিকে এইবিলাক ৰঙালাও পুলিবিলাক লাহে লাহে ডাঙৰ হৈছে তো পানী মই দি দিছোঁহি আজি নহ'লে তেওঁৱে দিয়ে মই দিবলগীয়া নহয় বাৰু তো আজি সন্ধিয়া এতিয়া মই পিছবেলা সন্ধিয়া হ'ব হৈছে আৰু বেলি পৰো পৰো তো মই এতিয়া ইহঁতক অলপ পানী দি দিছোঁ যিহেতু চব শুকাই গৈছে এইফালে আমাৰ দেখিছে নহয় বৰষুণ দুজাক পায়ে ধুনীয়াকৈ আমাৰ গোল নেমুবিলাক ইমান ধুনীয়াকৈ ফুলিছে নহয় তো আপোনালোককো দেখাবলৈ মন গ'ল যিহেতু ডেইলি ব্লগ বুলি ক'লে আৰু এইবিলাকেই দেখাব লাগিব ঘৰত কি কৰোঁ কি হৈছে দেখিছে ইমান ধুনীয়াকৈ ফুলিছে আৰু এইজোপা বেছি ওখ নহয় ইমান জোপাই এইটো গুৰি আৰু ইমান জোপাতে একদম তললৈকে ফুলিছে দেখিছে মাটিৰ পৰা একেবাৰে তললৈকে ইহঁতে ইমান ধুনীয়াকৈ ফুলিছে এইজোপা বাৰু কলম দি দিলে এইবাৰ এইজোপা আগতে লাগিছিলে এইবাৰ নেলাগিব অহা বছৰকে লাগিব আৰু এইজোপাও ফুলিছে দেখিছে ইমান ধুনীয়াকৈ ফুলিছে কিমানখিনি ৰয় নাজানো আৰু ইয়াৰ পৰা বাচিলে ৰ'ব আৰু এইখিনি গোল নেমু তো আজি ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ ময়ো চাহ একাপ বনাই খাওঁ আৰু অলপ দৃষ্টিকো ভৰি হাত মুখ হাত ধুৱাই মেলি প্ৰাৰ্থনা গাবলৈ ৰেডি কৰি দিওঁ এইফালে পিছফালে দেখিছে সন্ধিয়া হ'বই আৰু অলপ দেৰি পিছতে তো আজি ফাৰ্ষ্ট ডেইলি ব্লগ বনাইছোঁ যদি আপোনালোকে এনেধৰণৰ ব্লগবিলাক চাই ভাল পায় মইনো ঘৰত কি কৰি আছোঁ কি কৰি নাই থকা সেইবিলাক তেনেহ'লে কমেণ্ট কৰি জনাব আৰু কিবা যদি ভুল হৈছে তেতিয়াও শুধৰাই দিব যিহেতু একেবাৰে সাধাৰণভাৱে মই ভিডিঅ' বনাওঁ
তো আশা কৰোঁ আপোনালোকে আদৰি ল'ব, মৰম চেনেহ দিব। তো আজিলৈ আহোঁ তেনেহ'লে, বাই বাই।